ডাৱৰৰ দৰে বৰষুণ গানটোৱে বাট কাটি দিয়ে ইঘৰৰ পৰা সিঘৰলৈ ইটো চুবুৰীৰ পৰা সিটো চুবুৰীলৈ দুৰ্গম অৰণ্যৰ আদিবাসী গাঁওবোৰতো বাজি উঠে গানটো পাহাৰৰ জনজাতি ভাইসকলৰ ঘৰে ঘৰে বাজি উঠে গানটোৰ কণ্ঠৰ আধা লতা মংগেশকাৰৰ আধা মহম্মদ ৰফিৰ গানটো গংগাৰ বুকুত গায় মাঝি মজিবুৰ শেখে গানটো ব্ৰহ্মপুত্ৰৰ বুকুত গায় নাৱৰীয়া পদ্মেশ্বৰ পেগুৱে গানটো কাবেৰীৰ বুকুৰ নাওটো ধোৱে ধোৱে বাজে আৰব আৰু বংগোপসাগৰতো গৰ্জন তোলে গানটোৱে প্ৰেমক জগাই তোলে লাডাখত কাশ্মীৰৰ শুকান তেজ লগা বাটতো গানটো বাধাহীন বাজে কন্যাকুমাৰীক গানটোৱে শীতলতাৰে ধুৱাই যায় কেৰেলাত পতাকা হৈ উৰে অৰুণাচলত সূৰ্যোদয় গানটোৰ কণ্ঠৰ আধা লতা মংগেশকাৰৰ আধা মহম্মদ ৰফিৰ গানটো ঈদৰ মেহফিলত ৰজন জনাই দুৰ্গা পূজা আৰু গণেশ চতুৰ্থীত আকাশ কপায় গানৰ স্বাদ বাঢ়ে মানুহ বনাম মানুহৰ ভাল পোৱা আৰু আৱেগৰ দৈৰ্ঘ্য গানটো প্ৰতিগৰাকী দেশপ্ৰেমিক শ্বহীদৰ তেজৰ নামত উৎসৰ্গিত প্ৰতিগৰাকী দলিতৰ ক্ষোভ আৰু হতাশাক নিৰাময় কৰে প্ৰতিখন পঢ়াশালীৰ চেতনাৰ শ্ৰীবৃদ্ধি হয় গানটোৰ আত্মহত্যা কৰিব বিচৰা এজন তৰুণে বিচাৰি পায় জীয়াই থকাৰ অৰ্থ গানটোৰ কণ্ঠৰ আধা লতা মংগেশকাৰৰ আধা মহম্মদ ৰফিৰ গানটোৱে শিকায় ভোকক জোনাকলৈ ৰূপান্তৰিত কৰিবলৈ তেজক বিহ্বল কৰিবলৈ শত্ৰুৰ বিপক্ষে প্ৰতিজন নাগৰিকৰ হাতবোৰ শক্তিশালী হৈ উঠে গানটোৰ বাবে গানৰ স্বাৰ্থত গানটোৰ পৰা ষড়যন্ত্ৰেৰে বিতাড়িত কৰিব নোৱাৰি লতা মংগেশকাৰক গানটোৰ পৰা ষড়যন্ত্ৰেৰে বিতাড়িত কৰিব নোৱাৰি লতা মংগেশকাৰক বিতাড়িত কৰিব নোৱাৰি মহম্মদ ৰফিক বিতাড়িত কৰিব নোৱাৰি মহম্মদ ৰফিক কিয়নো গানটোৰ নাম ভাৰতবৰ্ষ কিয়নো গানটোৰ নাম ভাৰতবৰ্ষ কিমান বুকুত গোৰ খালো সেই স্বৰাজৰ নামত বাপুৰ হতে তাৰ পাছত ইমাৰ্জেঞ্চিৰ নামত তাৰ পাছত জয়াই অসম বুলি কোনোবা গিলৰ হাতত তাৰ পাছত আমাৰ বন্দুক লোৱা চলিহঁতৰ নামত মস্ত বিষ বুকুত পিঠিত গৰুহাত ভৰিৰ তলুৱাটো বোপাই এতিয়াও থাকো কেকাই এনেকৈ হ'লে কেনেকৈ হ'ব বোপাই দেশখন ভাগ ভাগ হ'ল মানুহবোৰ মানুহ নহৈ হিন্দু মুছলমান হ'ল ৰাস্তাত চিঞৰিবলৈ যাব লাগে আন্দোলন কৰিবলৈ যাব লাগে সেই খমানতে স্কুল এৰিলোঁ স্বৰাজ আন্দোলনৰ নামত ইমাৰ্জেঞ্চিত জেল খালোঁ খাবলৈ নেপালোঁ পেট পুৰাই পিন্ধিব নোৱাৰিলোঁ জৱাহৰ কোট ফটা গামোচাখন পিন্ধি এহালিচা মাটিত হাল বাওঁ ৰাতি সেই ফটা গামোচাখনকে পেটত বান্ধো ভোকতো বোপাই ঘৰৰ মুধচেৰে আকাশৰ তৰা দেখা পাওঁ ইমান দুখ দেখি ল'ৰাকণে দেশ বচাওঁ বুলি সকলোকে দিওঁ বুলি পেটৰ ল'ৰাকণ বন্দুক লৈ গ'ল ওলাই দেখো নাবাছিল ল'ৰাকণো নাহিল উভতি চাউলো নাহিল বোপাই ৰৈ থাকিলোঁ ৰাতি ৰাতি বহু বছৰ বহু ৰাতি চকুতে পোৱাল চকুতে নুমাল ওজাপালিৰ সেই বেউলা বাউলি ৰাতি টোপনিহে নাহিল আহিল পুলিচ আহিল আৰ্মি ভগা প্ৰজাতি ওলমাই থবলৈ স্বাধীনতা সংগ্ৰামীৰ প্ৰমাণ পত্ৰ নাই হাৰ ভাঙি দিলে কোবাই কোবাই কি কম বোপাই ইমান বছৰে নেদেখা ল'ৰাকণক ক'ৰ পৰা আনি দিওঁ ধৰাই ৰৈয়ে থাকিলোঁ বোপাই নাহে নাহে মাত এষাৰ শুনাৰ আশাত পিতাই ঐ পিতাই ঐ গান্ধীও নাহিল ভাতো নাহিল ল'ৰাকণো নাহিল এদিন এজনে আহি ক'লে দাইটি বগা কাপোৰ এডোখৰি লাগিছিল আছেনে মই বোলো বিয়াত পিন্ধা ধুতিখন আছে কিয় লাগে কচোন কোনেও একো এটা নকলেও বোপাই চোতালতে পেটৰে ল'ৰাকণ গুলি লগা দেহাটো তাৰ মাত কথা নাই ঢাৰিখনতে দিলে খুৱাই অ' মোৰ প্ৰাণৰ পুতলা মাতৈ এবাৰ মাত অ' মোৰ প্ৰাণৰ পুতলা এবাৰ পিতাই বুলি মাত ইমান চিঞৰিলোঁ একো এষাৰ মাত তাৰ নাই চকুৰ সন্মুখতে হৈ গ'ল চাই আজি আকৌ দেশখন বচাবলৈ মোকেই মাতিবলৈ আহিছ এনেকৈ হ'লে কেনেকৈ হ'ব বোপাই অনুমতি বিচাৰিছোঁ
দান্তে তৃণ ধৰি অনুমতি বিচাৰিছোঁ, আপোনাৰ খবৰ সন্মুখত আঁঠু ভাঁজ কৰি প্ৰণাম যাচিছোঁ। এই খুদকণ অধমৰ জানিবলগীয়াৰ শেষ নাই, একোকেই নেজানো, জানিবলৈ বৰকৈ মন যায়। 12টা মাহত এবছৰ হয়, 12টা মাহত যে কি নঘটে, কিমান যে খবৰ বিয়পি নাযায়। বাতৰি কাকত পঢ়িব নাজানো, পঢ়িও পোৱা নাই। টিভি চেনেমাহৰ পহিলা তাৰিখ, যোৱা মাহতো তোৰ নেদেখিলোঁ মোক, কেনে আছ পেঞ্চন? আঁচনি একেদৰেই মোৰ দৰমহাৰ পৰা কাটি নি সাঁচি ৰাখোঁতে বৰমূৰীয়াই যেনে আছিলি। মোৰ ঘাম আৰু তেজৰ টোপালেৰে তোৰ সম্ভাৱনাক মই নিশিক্ষিত কৰিছিলোঁ। জানিছিলোঁ এদিন অন্ধৰ লাখুটি হবি, ঘৰখন পোহৰাই ৰাখিবি অমাৱস্যাৰ ৰাতি। সকলোৰে অলক্ষিতে কৰ্ণৰ দৰে বাঢ়িছিলি তই, আজি মোৰ জীৱন মহাসমৰত সন্তানৰ প্ৰাণ ৰক্ষা কৰ। পেঞ্চন শৰীৰ ভালনে তোৰ? জ্বৰ কাহ ডায়েৰিয়া? পেঞ্চন খোজ কাঢ়ি যাব পাৰিবি নহয়, ৰিক্সাত উঠি বাছত উঠি গাঁৱৰ বোকাময় বাটেদি? পেঞ্চন মোৰ কামিজৰ জেপ ফটা ধুতিৰ খোচনাত তোক লৈ যাম, চহৰত বৰ ভয়, কোনে কাক কাঢ়ি লয়, বন্দুক পিষ্টল আততাইৰ জয় জয় মই। পেঞ্চন আজি মাংস খাবি বল, পেঞ্চন কিনিবলগীয়া কিতাপবোৰ কিনিবি, লিখিবলৈ কেইপৃষ্ঠামান কাগজ, পলিপিয়ন, হৰলিক্স, ফল মূল, ঢেকীয়াৰ শাক, তোক লৈ যেন পৃথিৱীখন জয় কৰি পেলাম। পেঞ্চন আশী মাইল দূৰৈৰ পৰা আহিছোঁ পুৱা 5টাৰ বাছত। পেঞ্চন দীঘলীয়া শাৰীত সূৰ্য প্ৰণাম কৰি আছোঁ। পেঞ্চন টোকেনটোৱে কৈছে তই আছ।